নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মোৰ ঘৰৰ একদম সন্মুখতে বৰ ধুনীয়া পৰিৱেশ এটা আছে। আপোনালোকক মই সেইটোকে অকণমানকৈ দেখুৱাবলৈ বিচাৰিছোঁ। আহক আমি গৈ আছোঁ। এইটোৱে হ'ল আমাৰ ঘৰৰ পদূলিটো। এইটো মই আজি গোটলৈ গৈ আছোঁ। গোটৰ ওচৰতে মই খোজকাঢ়িয়ে গৈছোঁ। আমাৰ একদম ওচৰতে গোট বহে। সেই ওচৰৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আমি পাই গ'লোঁ ওচৰত। এইটো মই আপোনালোকক দেখাইছোঁ। বহুত দিনৰ পুৰণি এটা ঘৰ, আইবি বুলি কওঁ আমি ইয়াত। মইতো ইয়াৰ পৰা সৰুৰ পৰা ডাঙৰ ইয়াতে হ'লোঁ, বিয়াও ইয়াতে হ'লোঁ। আমাৰ ওচৰত এইখনৰ ওচৰত এতিয়া ধুনীয়াকৈ পাৰ্ক এখন খুলিবলৈ লৈছে। এইটো আইবি, ব্ৰিটিছৰ দিনৰ পৰা এইখন বৰ ধুনীয়া আছে। ওচৰলৈকে নাযাওঁ আজি, পিছত এদিন মই আপোনালোকৰ ওচৰত দেখাম। ফৰেষ্ট, জয়পুৰ আইবি ফৰেষ্ট। সেই আইবি ফৰেষ্টৰ সেইফালে অকণমান পাৰ্ক এটা খুলিবলৈ লৈছে, ডাঙৰকৈ পাৰ্ক এখন খুলিব। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত, স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা আমাৰ গোটৰ এটা নতুন সদস্য এয়া মই গোটৰ পৰা আহি পেলাই আহোঁতে বহুত দেৰিয়ে হ'লগৈ। আহি পাই এতিয়া চিধা ভাততে লাগিছোঁ। চাহ তাহ দিলোঁ, সেইবোৰ নেদেখালোঁ আৰু এতিয়া ভাততে লাগিছোঁ। এতিয়া মাংস বনাব লৈছোঁ। মাংস আনি থৈছিলে, মাংসখিনি বনাব লৈছোঁ মই এতিয়া। আৰু এইখিনিকে আপোনাক কেনেকৈ বনাইছোঁ সেইটোও আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, চাই থাকক। এয়া চাওক, মই আজি চজিনা বনাব লৈছোঁ, ঘৰৰ চজিনাটো মই কেনেকৈ বনাম, চিম্পুলকৈ বনাম, মানে আলু নাই দিয়া। তাৰপিছত আপোনালোকে এয়া মই ধনিয়া পাত কেইটামান ইয়াত দিম, মিক্সিত চব মাৰি ল'ম। এয়া হৈ গ'ল ধনিয়া পাত, মিক্সিত দি লৈছোঁ। তাৰপিছত এয়া টমেটো এটা দিম, কাটি মই গুটিকেইটা উলিয়াই থৈ লওঁ। গুটিকেইটা নিদিওঁ, গুটিকেইটা দিবলৈ বৰ বেয়া হয়, গেছ হয় বুলি কয়। গুটিকেইটা নাখাওঁ। মই ইয়াতে ধুই লৈছোঁ। এইটো বিলাহীখিনি এইখিনি মই ইয়াতে মিক্সিত দি দিম। আৰু কেঁচা জলকীয়া মই 2টা দিছোঁ।
জ্বলা ইমান নাখায়, সেইটো কাৰণে জলকীয়া আপোনালোকে পাৰিলে আৰু জ্বলা যোনে খাই দি ল'ব পাৰিবা। নহৰু কেইফুটামান দিছোঁ আৰু কেইটামান অকণমান এয়া সৰিয়হ আছে, সৰিয়হ ইয়াতে মই এড কৰিছোঁ। এই সৰিয়হখিনি এইখিনি মই এতিয়া মিক্সিত মাৰি চজিনাখিনি বনাই আছোঁ। আপোনালোকে চাই চাওক, মই খাই কৈছোঁ জলকীয়াকেইটা বহুত জ্বলা। এয়া মই মিক্সিত মাৰি লৈছোঁ, এইখিনি ইয়াত চজিনাটো বনাইছোঁ। অকণমান হ'ব, দেখুৱাই আছোঁ। এয়া চাওক, মোৰ মাংস হৈ গ'ল। এয়া মাংস কালাৰ চাওক, বেছি মছলা চছলা একো এড নাই কৰা, আপোনালোকক দেখুৱালোৱেই। পুদিনা হৈ গ'ল ৰেডি। মই ধনিয়া পাত কেইটামান ওপৰত দি দিম আৰু একো পানী চানী একো দিয়া নাই। তেতিয়াহ'লে এয়াই আছিলে মোৰ দিনটো আৰু ৰাতিৰ সাজটো মই কেনেকৈ বনালোঁ, সেয়াই আপোনালোকক দেখুৱালোঁ। মোৰ প্ৰথমটি ভিডিঅ' হিচাপে বহুতখিনি ভুল হৈছে, সেয়াই আঙুলিয়াই দি আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।